নমস্কাৰ বন্ধুসকল, ভাইটি ভণ্টিসকল, সন্মানীয় ব্যক্তিসকল, সকলোকে স্বাগতম জনালোঁ যদুৰাম ইউটিউব চেনেলৰ পৰা। আজি ভিডিঅ'টোৰ যোগেদি দেখুৱাব খুজিছোঁ শুৱালকুছিৰ গেট আৰু তেল ডিপুৰ মাজত, শুৱালকুছিৰ গেট আৰু তেল ডিপুৰ মাজত এটা হ'বলগীয়া নতুনকৈ মন্দিৰৰ কথা। বহুজনৰ পৰা আলোচনা বিলোচনা চলি আছে, নিজেও শুনিছোঁ। সেয়েহে ভাবিলোঁ ভিডিঅ'টোৰ যোগেদি প্ৰচাৰ কৰি দিওঁ। যিসকল ব্যক্তি আগ্ৰহী বা কথাবোৰ উলিয়াইছে তেখেতসকলে আগবাঢ়ি আহি প্ৰকৃততে কৰিব লাগে। এইখিনি জেগাত সঘনাই এক্সিডেণ্ট হৈ থাকে। আজি 2 বছৰমান আগত মোৰো এক্সিডেণ্ট হৈছিলে, কিবাকে ভাগ্যত বাচিছোঁ। চাউল আছে, কথাতে কয় নহয় বোলে ৰাখে হৰি মাৰে কোনে আৰু মাৰে হৰি ৰাখে কোনে। গতিকে যিসকলে ভাবিছে সোনকালে আহক, মন্দিৰটো হ'ব লাগে। আৰু এইখিনি জেগাতেই দেখুৱাইছোঁ, একেখিনি জেগাতেই মোৰ ভাইটোৰো এক্সিডেণ্ট হৈছে। প্ৰায় আজি 1.5 মাহমান হ'ল বিচনাত পৰিয়ে আছে। কিবা নিশ্চয় বহুজনে কৈছে, নিজেও ভুক্তভোগী। তাকেহে ভাবিলোঁ ভিডিঅ'টোৰ যোগেদি অকণমান প্ৰচাৰে কৰি দিওঁ। হ'বই এদিন গেটৰ কাষৰ মন্দিৰ, বহু লোকৰ বহু কথা শুনিছোঁ সিদিনা। হ'বই এদিন গেটত কাষৰ মন্দিৰ, বহু লোকৰ বহু কথা শুনিছোঁ সিদিনা। নিশ্চয় কিবা এটা সেইখিনি ঠাইৰ পৰা যোৱা নাই আঁতৰি আজি বহু দিনৰ পৰা। হ'বই এদিন গেটত কাষৰ মন্দিৰ। আৰু আগতেতো ৰাস্তাটো বহুত সৰুৱে আছিলে, এতিয়া হাই ৰোড হ'ল, বহু ধৰণৰ গাড়ী মটৰ চলাচল হ'ল। আগলৈ যিমান চাব লাগে পিছলৈও চাওক। সাৱধানৰ মৰণ নাই বুলি কয়। যাৰ যেতিয়া হ'বতো হ'বই, তথাপিও আপোনালোকে সাৱধান হওক, সকলোৱে হওক, আগলৈও চাওক পিছলৈও চাওক। সেয়াই আমাৰ লক্ষ্য। গতিকে আহি আছোঁ, অকণমান আগত যাওঁ। কি মন্দিৰ হয়, গণেশ মন্দিৰ নে কালী মন্দিৰ সেইটো বিশেষকৈ নাজানো, কিন্তু মন্দিৰ এটা হ'ব বুলি বহুতৰ মুখৰ পৰাই শুনিছোঁ, আগতো কৈছোঁৱেই। গতিকে মন্দিৰ এটা হ'ব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মন্দিৰৰ কথা। হওক সকলোৰে। আৰু আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বিষয়বস্তুখিনিৰ ওপৰত ভিডিঅ'টো কৰা হ'ল। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।